কালি 5 টাকা কল খালো আৰু এতিয়া হাগবা পাৰা নাই কোনেবা ফোন কৰিলে হাগবার টাইমত ঐ মেন উঠলে কৌ আজি এটা ইণ্টাৰভিউ আছে ইণ্টাৰভিউটো বোলে বহুত সহজ মোক মোৰ এটা লগৰ চলি গৈছে তই ইণ্টাৰভিউটো দিবিনে ইণ্টাৰভিউ কিহৰ ইণ্টাৰভিউ সেইটো মই গম নাপাওঁ এতিয়া তই যাবিনে নাযা কওঁ কিয় নাযামে কোনদিনা নকচোন আজিয়ে ৰ মই একোৱে নৰিম পিছে তই মোক উত্তৰবিলাক কবি তই মোক কিবা দিবা লাগব তেতিয়াহে কম এনে আৰু কম নে দিম দি তই মোক কবি ঐ এতিয়া তই ক'ত আছা মই গুণ্ডাচাৰী মন্দিৰত আছো ৰয় গুণ্ডেশ্বৰী মন্দিৰ ক'ত এইটো মন্দিৰ মই আজিকালি নামে শুনা নাই এইটো মন্দিৰৰ তহঁতৰ ঘৰতো আছে একা আমাৰ ঘৰতো আছে ক'ত আছেনো তই গা ধোৱাৰ আগতে য'ত যা সেইটোকে আমাৰ ফালে গুণ্ডাচাৰী মন্দিৰ বুলি কয় সেইটোৱে নেকি দে পিছে 1 বজাত ওলবি তই ফাৰ্ষ্ট যা আৰু মনত ৰাখবি উত্তৰবিলাক পইচাটো পাম নে নাই পিছে ঠকৰা বইনা দিম যা উত্তৰকেইটা কবি পইচা দিম যা দে হ'ব দে নেক্সট দে হ'ব দে মোক মাতছি মই যাওঁ তোমাৰ নাম কি ছাৰ মোৰ নাম ঘুটলে দে এতিয়া প্ৰশ্ন উত্তৰ দি কিমান পাৰা চাও ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন ছাৰ জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন ছাৰ এইটো ইন্দিৰা গান্ধী হ'ব গৰুৰ প্ৰিয় খাদ্য কি গৰুৰ প্ৰিয় খাদ্য দলঘা দে এবাৰ কওঁ কাছৰে কিমান প্ৰায় 300 বছৰৰ অধিক ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে ছাৰ হৈছে নে বাবা হৈছি দি এতিয়া তুমি যোৱা ছাৰ মই চাকৰি পাম নে পাবা লাগে আজি ৰাতি বম খানা হ'ব ইমান টকা ঘুমি আছা নাই চকুৰিতে মজিছিলো দে উত্তৰ কেতিয়া লো দে কচোন তই ফাৰ্ষ্টটো জৱাহৰলাল নেহৰু তাৰপিছত ইন্দিৰা গান্ধী তাৰপিছত দলঘা তাৰপিছত 300 বছৰৰ অধিক তাৰপিছত 1947 চনৰ 15 আগষ্ট তাৰিখ দে হ'ব দে তই মোৰ প্ৰকৃত বন্ধু নেক্সট দে মই যাওঁ দেই তোৰ নাম কি হেমেন তোৰ দৈতীৰৰ নাম কি জৱাহৰলাল নেহৰু তোৰ মায়েৰ নাম কি ছাৰ ইন্দিৰা গান্ধী তোৰ প্ৰিয় খাদ্য কি ছাৰ দলঘা তোৰ কিমান বছৰ 300 বছৰৰ অধিক তোৰ জন্ম কেতিয়া হৈছিল ছাৰ 1947 চনৰ 15 আগষ্ট তাৰিখে ছাৰ মই চাকৰি পাম নে মই এতিয়াক লাগিলে ইণ্টাৰভিউৰ ভিতৰত তোৰ ইণ্টাৰভিউ চবতকৈ ভাল হৈছে তই পাৱাৰ চান্স বহুত ছাৰ হ'ব দক পিছে মাংস মোৰ চাকৰি হৈ গ'ল কি যি চলি পাল্লাত পৰো নহয় ময়ো